নমস্কাৰ মোৰ অইনীতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি কথা পাতিবলৈ চেষ্টা কৰিম আমাৰ অসমীয়া জাতিটোৰ এটি অংশৰ ওপৰত, যেটো অংশ নাথাকিলে আমাৰ জাতিটো যেন কৰবাত ৰৈ যাব। আপোনালোকে জানে গছ এডালৰ শিপাডাল যদি পচিবলৈ আৰম্ভ কৰে তেন্তে সেই গছডাল এটা সময়ত কৰবাত যেন ৰৈ যায় আৰু এটা সময়ত নোহোৱা হৈ যায়। ঠিক তেনেদৰে আমিও যদি আমাৰ অসমীয়া জাতিৰ সেই অংশটোক ভালদৰে যতনাই নাৰাখো, ভাল পাব নিশিকো, তেন্তে আমাৰ জাতিটোৰো কোনো অস্তিত্ব নাথাকিব। জাতিটোৰ সেই শিপাডাল হ'ল আমাৰ অসমীয়া ভাষা। আজি আমি আলোচনা কৰিম আমাৰ অসমীয়া ভাষাটোনো কোনটো দিশে গতানুগতি কৰিছে, ভালৰ ফালে কৰিছে নে বেয়াৰ ফালে কৰিছে। আচলতে আমাৰ অসমীয়া ভাষা বৰ্তমান ভাল পৰিস্থিতিত নাই। যদি এনেদৰে থাকে তেন্তে পৃথিৱীৰ 43% অস্তিত্বহীন ভাষাৰ মাজত হৈ পৰিব আমাৰ অসমীয়া ভাষা। সেইবাবে আজি ভিডিঅ'টো আপোনালোকৰ মাজত প্ৰস্তুত কৰিছোঁ, আপোনালোকক সজাগ কৰিবলৈ, লগতে আমিও কিবা এটা চেষ্টা কৰিবলৈ আমাৰ ভাষাটিৰ ওপৰত। যদি আমি আমাৰ আইৰ ভাষাটিৰ ইতিহাসৰ পৃষ্ঠাখন খুলি চাবলৈ যাওঁ তেন্তে আমাৰ আইৰ ভাষা কিন্তু বহুকেইবাৰ আক্ৰান্তত পৰিছে। কিন্তু সেই সময়ত আনন্দৰাম ঢেকীয়াল ফুকনকে ধৰি লক্ষ্মীনাথ বেজবৰুৱাকে আদি কৰি বহুতো মৰ্যাদাপূৰ্ণ ব্যক্তিৰ ফলত আমি আমাৰ অসমীয়া ভাষাটিক ভাল স্থিতিত পাইছিলোঁ। কিন্তু বৰ্তমান আমাৰ অসমীয়া ভাষা পুনৰ বেয়াৰ ফালে গতি কৰিবলৈ আৰম্ভ কৰিছে। যদি আমি ঠিকমতে আমাৰ অসমীয়া ভাষাটিক ভাল নাপাওঁ, ভালদৰে লৈ নাযাওঁ, তেন্তে কিন্তু আমাৰ অসমীয়া ভাষাটিৰ অস্তিত্ব নাথাকিব। আমাৰ অসমীয়া ভাষা লোকৰ সংখ্যা ক্ৰমান্বয়ে কমি যাবলৈ ধৰিছে। আচলতে আমাৰ অসমীয়া ভাষা লোকৰ সংখ্যা যে কমি যাই আছে সেই বিষয়ে আমি প্ৰশ্ন উত্থাপন কৰিব পাৰিব লাগিব। আৰু সেইমতে আমি আমাৰ অসমীয়া ভাষাটোনো কিয় কমি যাবলৈ ধৰিছে আমি বিবেচনা কৰিব পাৰিব লাগিব। আপোনালোকৰ বাবে এটি বেয়া খবৰ আগবঢ়াব বিচাৰিছোঁ। যদি আমি 1991 চনৰ পৰা 2011 চনৰ এই দুয়োটা লোকপিয়ল অনুসৰি চাবলৈ যাওঁ তেন্তে 1991 পৰা 2001 চনৰ যি লোকপিয়ল, সেই লোকপিয়ল অনুসৰি আমাৰ অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা হৈছিল 58%। আৰু যদি আমি 2001 চনৰ পৰা 2011 চনৰ লোকপিয়ল অনুসৰি চাবলৈ যাওঁ তেন্তে আমাৰ অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা হৈ পৰিছিল 48%। এতিয়া আপোনালোকে ভাবক, ইমান কম সময়ৰ ভিতৰত আমাৰ অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা 10% কমি গৈছিল। এতিয়াতো আমাৰ 2021 চনৰ লোকপিয়ল চোৱা হোৱা নাই, আৰু 2031 চনৰ যেতিয়া আমি লোকপিয়ল চাম তেতিয়া আমাৰ চকু কপালত উঠিব, যেতিয়া আমি আমাৰ অসমীয়া ভাষাটোক 38% বা 35%ত পাম। আমাৰ অভিভাৱকসকলে গৌৰৱ কৰে আমাৰ ল'ৰাই অসমীয়া নাজানে, আমাৰ ল'ৰাই ইংৰাজী ক'ব জানে, হিন্দী লিখিব জানে। হয়, আমি ইংৰাজীও ক'ব পাৰিব লাগিব, আমি হিন্দীও লিখিব জানিব লাগিব, কিন্তু আমি আমাৰ অসমীয়া ভাষাটোক প্ৰথমত ৰাখিব লাগিব। তেতিয়াহে আমাৰ অসমীয়া জাতিটোৰ অস্তিত্ব থাকিব। আমি আমাৰ অসমীয়া ভাষাটিক ভাল পাব লাগিব আৰু আমি আমাৰ আইৰ ভাষাটিৰ প্ৰেমত পৰিব লাগিব। তেতিয়া আমাৰ অসমীয়া জাতিটো বহুত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা কমি যোৱাৰ কাৰণ এইটো যে আমাৰ যি অৰ্থনৈতিক মূল্যায়ন অসমীয়া ভাষাৰ চাগে সিমানখিনি আমাৰ অৰ্থনৈতিক মূল্যায়ন হোৱা নাই, যাৰ ফলত আমাৰ অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা ক্ৰমান্বয়ে কমি যাবলৈ ধৰিছে। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কেৱল সজাগ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে কিতাপ পঢ়িব, অসমীয়া গ্ৰন্থ পঢ়িব আৰু আমাৰ অসমীয়া জাতিটোক লৈ যাবৰ বাবে, আগবঢ়াই লৈ যাবৰ বাবে চেষ্টা কৰি যাব। এইখিনি।